আজি আমি ঈশ্বৰজীৰ পবিত্ৰ বাক্যৰ পৰা একটা বিষয় আলোচনা কৰিবৰ কাৰণে লৈছো আৰু সেইটো হৈছে প্ৰাৰ্থনা। সাধাৰণ হিচাপে প্ৰাৰ্থনা বুলি ক'লে ই একটা খ্ৰীষ্টিয়ান জীৱনৰ খুব ডাঙৰ বিষয়, যাক আমি সাধাৰণতে এক দুই দিনতো আমি শেষ কৰিব নোৱাৰো। এনেধৰণৰ আলোচনা কৰিবলগীয়া একটা ডাঙৰ বিষয় হয়। যদি আমি আলোচনা কৰি থাকিম তেতিয়াহ'লে তাৰ পৰা একটা সৰু সৰু পইণ্টবিলাক ওলাই থাকিব যে আমি কেনেকৈ কৰিব লাগে, কি কৰিব লাগে ইত্যাদি ইত্যাদি। কিন্তু তাৰ সত্ত্বেও প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম। আচলতে ব্যক্তিগত হিচাপে ব্যক্তিগত জীৱনত আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে তাৰ কিছুমান চমু আভাস হিচাপে আমি আলোচনা কৰিম। কাৰণ কিয় বুলি ক'লে বহুত সময়ত আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে নাজানো, আমাৰ প্ৰাৰ্থনাবিলাক শুদ্ধ নহয়, আমাৰ প্ৰাৰ্থনাবিলাক আমি যি ধৰণে কৰিব লাগে ঠিক সেই ধৰণে আমি কৰিব নজনাৰ কাৰণে আমাৰ উত্তৰবিলাক আমি নাপাওঁ আৰু তাৰ কাৰণে আমি বিশ্বাসত হৈ পৰোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, প্ৰাৰ্থনাৰ যদি তাৎপৰ্যটোক আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে তাক আমি দেখিবলৈ পাম প্ৰিয়সকল যে প্ৰাৰ্থনা খ্ৰীষ্টিয়ান জীৱনৰ একটা ইমান ডাঙৰ বিষয় হয় যিটো বিষয়ত স্বয়ং প্ৰভু যীশু খ্ৰীষ্টেও গুৰুত্ব দিছিলে। যদি আমি মথিৰ পৰা জোহনলৈকে 4টা সুবাৰ্তা পঢ়িবলৈ যাম তেতিয়াহ'লে আমি তাত দেখিবলৈ পাওঁ যে প্ৰাৰ্থনাক প্ৰভু যীশু খ্ৰীষ্টই কিমান গুৰুত্ব দিছে। আমি সকলোৱে জানো যে প্ৰভু যীশু খ্ৰীষ্ট স্বয়ং ঈশ্বৰ আছিলে, কিন্তু এইও সঁচা কথা 100% বা 100% সত্য যে তেওঁ মানুহ আছিলে। প্ৰেইজ দ্য লৰ্ড। আৰু সেয়েহে তেওঁ ঈশ্বৰ থকাৰ সত্ত্বেও এই যে মানুহ হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছিলে তাৰ কাৰণে তেওঁৰ জীৱনত তেওঁ যেতিয়াৰ পৰাই জ্ঞানত বৃদ্ধি হ'ল তেতিয়াৰ পৰাই তেওঁ ঈশ্বৰৰ লগত প্ৰাৰ্থনাৰে সংযোগ আছিলে বা প্ৰাৰ্থনাৰে ঈশ্বৰৰ সহভাগিতা জীৱন যাপন কৰিছিলে। প্ৰেইজ দ্য লৰ্ড। আৰু সেইটোৱেই একটা কাৰণ হয় তেওঁৰ জীৱনৰ, যিটো কাৰণৰ দ্বাৰা আমি দেখিবলৈ পাওঁ যে প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰত্যেকটা কাম বা প্ৰত্যেকটা বিষয়ত তেওঁ সাকসেসফুল হৈছে। প্ৰেইজ দ্য লৰ্ড। যদি প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে যদি চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁৰ ঘৰত তেওঁ ডাঙৰ সন্তান আছিলে, ঘৰৰ ডাঙৰ সন্তান আছিলে আৰু তেওঁৰ প্ৰায় 4গৰাকীমান ভাই ভণ্টি আছিলে। প্ৰেইজ দ্য লৰ্ড। আৰু ডাঙৰ সন্তান হোৱাৰ হেতুকে ঘৰত ডাঙৰ সন্তানৰ কিমান যে দায়িত্ব থাকে সেইটো যিবিলাক ঘৰৰ ডাঙৰ হয় তেওঁবিলাকে নিশ্চয় জানে। প্ৰেইজ দ্য লৰ্ড। বাইকত যদি চাবলৈ যাওঁ তেতিয়াহ'লে তাৰ পৰা আমি জানো প্ৰিয়সকল তেওঁৰ যিটো পৰিচৰ্যা তেওঁ পৃথিৱীত প্ৰায় 3 বছৰ বা 3.5 বছৰ তেওঁ কৰিছিলে, কিন্তু তেওঁ আচলতে পৰিচৰ্যাটো ষ্টাৰ্ট কৰিছিলে 30 বছৰ। প্ৰেইজ দ্য লৰ্ড। আচলতে সেই 30 বছৰটোৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 12 বছৰলৈকে ল'ৰালি কাল থাকে। 30ৰ পৰা যদি 12 মাইনাছ কৰি দিওঁ, বিয়োগ কৰি দিওঁ তেতিয়াহ'লে তাত 18টা বছৰ থাকে, নহয় জানো? তে 18টা বছৰ তেওঁ কিমান পৰিশ্ৰম কৰিছিলে সেইটো একমাত্ৰ যিবিলাকে অনুভৱ কৰে বা যিবিলাকে নেকি নিগুণ তত্ত্ববিলাক উলিয়াই অলপ চাবৰ কাৰণে চেষ্টা কৰে তেওঁবিলাকে জানে, আৰু বিশেষকৈ বাইবেলৰ পণ্ডিতসকলেহে জানে প্ৰিয়সকল। কিন্তু আপুনি আৰু মই নাজানিবও পাৰোঁ। কাৰণ কি বুলি ক'লে আমিতো মেনি টাইমছ বাইবেলটোকো না একটা অধ্যায়ো আমি ভালকৈ নপঢ়োঁ বহুত সময়ত প্ৰিয়সকল, আৰু তাৰ কাৰণে আমি বাইবেল পঢ়াটো খুব প্ৰয়োজন আছে। তো প্ৰিয়সকল, যেতিয়া আমি সেই 18টা বছৰ আমি দেখিম প্ৰভু যীশু খ্ৰীষ্ট যে তেওঁ কেনেকৈ জীৱন যাপন কৰিছিলে তেতিয়াহ'লে তাত আমি একটা বিষয় দেখিম প্ৰিয়সকল তেওঁৰ জীৱনত যে তেওঁ প্ৰাৰ্থনাশীল ব্যক্তি আছিলে। প্ৰেইজ দ্য লৰ্ড। মেনি টাইমছ তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে শিকাইছে তেওঁৰ শিষ্যবিলাকক। কিয় শিকাইছে বুলি ক'লে তেওঁ নিজে একজন প্ৰাৰ্থনাকাৰী লোক আছিলে। আৰু যেতিয়া আমি জোহন 17:20 পৰা 26 দুটা ৱাইজত আমি যেতিয়া পঢ়িলোঁ শাস্ত্ৰপাঠ আৰু ভক্তি প্ৰকাশনাৰ মাধ্যমত তেতিয়া আমি তাত দেখিবলৈ পাইছোঁ প্ৰিয়সকল যে প্ৰভু যীশু খ্ৰীষ্টই নিবেদন কৰিছে। হালেলুয়া। ডেট মিন্স প্ৰাৰ্থনা কৰিছে। যদি প্ৰাৰ্থনাৰ বিষয়ে চাবলৈ যাওঁ তেতিয়াহ'লে পুৰণি নিয়মতো ইয়াক খুব গুৰুত্ব দিয়া হৈছে। তো মই কি ক'ব খুজিছোঁ প্ৰিয়সকল, প্ৰাৰ্থনাৰ তাৎপৰ্যটো এনেধৰণৰ আছে, তাৰ ইমান শক্তি আছে, তাৰ লগত যদি আমি বান্ধ হৈ থাকিম বা জড়িত হৈ থাকিম তেতিয়াহ'লে প্ৰভুৰ যিটো সহভাগিতা সেয়া আমাৰ জীৱনত থাকিব। প্ৰেইজ দ্য লৰ্ড। খ্ৰীষ্টিয়ান জীৱনৰ দুটা খুব গুৰুত্বপূৰ্ণ বিষয় আছে। সেই দুটাৰ ভিতৰত প্ৰথমটো হৈছে বাইবেল অধ্যয়ন, দ্বিতীয়টো হৈছে প্ৰাৰ্থনা। এই দুটা বিষয় যেতিয়া আমাৰ জীৱনত থাকিব আমি খ্ৰীষ্টিয়ান জীৱনত সাকসেসফুল হ'বৰ কাৰণে আমাক কোনেও ৰখাব নোৱাৰিব। প্ৰেইজ দ্য লৰ্ড। এই দুটা বিষয় যদি আমাৰ জীৱনত থাকিব তো গতিকেলৈ আমি প্ৰাৰ্থনাটো আমাৰ ব্যক্তিগত জীৱনত কেনেকৈ কৰিব লাগে তাক আমি শিকিম প্ৰিয়সকল। এইটো বেলেগ কথা হয়
যে প্ৰাৰ্থনাৰ বেলেগ বেলেগ বিষয় আছে, বেলেগ বেলেগ ভাগ আছে, কেটেগৰী আছে, বেলেগ বেলেগ বিষয়ত প্ৰাৰ্থনা কৰা হয়। উপবাস প্ৰাৰ্থনা আছে, সহভাগিতা প্ৰাৰ্থনা আছে, তাৰপাছত মধ্যস্থতাকাৰী প্ৰাৰ্থনা আছে, হুষ্টকাৰী প্ৰাৰ্থনা আছে। এই সকলোবিলাক বেলেগ বেলেগ টপিক হয়। কিন্তু পোনপ্ৰথমে আমি শিকাটো দৰকাৰ আছে যে আমি ব্যক্তিগত জীৱনত আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। হালেলুয়া। প্ৰিয়সকল, প্ৰাৰ্থনাটো কি হয় বুলি ক'লে তাক যদি আমি একদম সাধাৰণ বাক্যত যদি আমি ইয়াক কি বুলি ক'লে বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াক আমি এনেধৰণৰ পাম যে আমাৰ হৃদয়ত কি কি কথা আছে, কি কি বাৰ্তা আছে, আমাৰ ভিতৰত কি দুখ আছে, কি সুখ আছে ইত্যাদি বিষয়বিলাক প্ৰভুৰ লগত শ্বেয়াৰ কৰাটোৱে হৈছে প্ৰাৰ্থনা। হালেলুয়া। প্ৰভুৰ সৈতে বাটি দিয়াটোৱেই, প্ৰভুৰ সৈতে কথা পতাটোৱেই হৈছে প্ৰাৰ্থনা। প্ৰিয়সকল, বহুত সময়ত আমি সুখী থাকোঁ। কিহৰ কাৰণে? বেলেগ বেলেগ বিষয়বিলাক থাকিব পাৰে আমাৰ সুখী হোৱা। সেই সুখী হোৱা বিষয়বিলাকৰ কাৰণে আমি তেওঁক ধন্যবাদ দিব পাৰোঁ, তেওঁৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ। বহুত সময়ত আমি দুখী থাকোঁ, আমাৰ দুখবিলাক তেওঁৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ। প্ৰিয়সকল, বহুত সময়ত একো কথা নাথাকিব পাৰে, কিন্তু আমি তেওঁৰ লগত কথা পাতিব পাৰোঁ যে জিহুৱা আপুনি মোক ইউনিক কৰি তোলক, ইত্যাদি ইত্যাদি বিষয়বিলাক আছে প্ৰিয়সকল। আৰু এই যিটো গঠন, এই কথা বতৰাৰ যিটো গঠন, এইটোৱে হৈছে প্ৰাৰ্থনা। প্ৰেইজ দ্য লৰ্ড। ইয়াৰ বাহিৰে আন একো নাই প্ৰিয়সকল। যদি চিম্পল সাধাৰণ বাক্যত চিম্পল সেন্টেন্সত যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে প্ৰাৰ্থনা। প্ৰিয়সকল, প্ৰাৰ্থনা যেতিয়া আমি কৰোঁ আমাৰ ব্যক্তিগত জীৱনত, আমি পোনপ্ৰথমতে ধন্যবাদেৰে আমি প্ৰাৰ্থনাটো আৰম্ভ কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। কিয় বুলি ক'লে আমাৰ জীৱনত যেনেকৈ দুখ নাথাকক লাগে, যেনেকৈ তকলিফত আমি নাথাকো লাগে, কিন্তু এটা কথা মনত ৰাখিব, আপুনি যে প্ৰাৰ্থনা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে, আপুনি যে প্ৰাৰ্থনা কৰিবৰ কাৰণে যোগ্য হৈছে, ইয়াৰ কাৰণটো কোন হয় বুলি ক'লে ঈশ্বৰ। প্ৰেইজ দ্য লৰ্ড। আৰু তাৰ কাৰণে আমি প্ৰথম প্ৰাৰ্থনাটো ধন্যবাদেৰে আমি আৰম্ভ কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। কাৰণ তেওঁ জীয়াই ৰাখিছে আপোনাক আৰু মোক, তেওঁ আমাক ধুনীয়াকৈ ৰাখিছে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ পাছত আমি আমাৰ প্ৰাৰ্থনাৰ সময়ত, ধন্যবাদৰ পাছত আমাৰ প্ৰাৰ্থনাত আমি পাপ স্বীকাৰটোক মেইনটেইন কৰিব লাগে। কিয় বুলি ক'লে প্ৰিয়সকল, আমি যেনেকাই নাথাকো লাগে, আমি ভাবিব পাৰোঁ আমি ভালেই আছোঁ, কুশলে আছোঁ, ধাৰ্মিক আছোঁ, আমি ভাবিব পাৰোঁ প্ৰিয়সকল। কিন্তু এটা কথা মনত ৰাখিব, বাইবেলত তেনেধৰণে কৈছে ধাৰ্মিক কোনো নাই আৰু এজন নাই। প্ৰেইজ দ্য লৰ্ড। ধাৰ্মিক কোনো নাই প্ৰিয়সকল এই পৃথিৱীত। গতিকেলৈ আমি প্ৰাৰ্থনাৰ সময়ত 2 নম্বৰ বিষয়ত আমি পাপ স্বীকাৰটো কৰিব লাগে। কিয় বুলি ক'লে আৰু একটা ৰিজন আছে। বাক্যত এনেধৰণে কৈছে পাপীবিলাকৰ প্ৰাৰ্থনা মই নুশুনো বুলি কৈছে, তেওঁ ধাৰ্মিকবিলাকৰহে প্ৰাৰ্থনা শুনে। যদি আমি পাপ স্বীকাৰেই নকৰিম তেতিয়াহ'লে আমি ধাৰ্মিক বুলি কেনেকৈ গণিত হ'ম? কাৰণ যোহানত কৈছে না, প্ৰথম যোহানত তাত লিখা আছে, 1 অধ্যায় যদি চাবলৈ যাওঁ 8-9 পদ। আমি যেতিয়া পাপ স্বীকাৰ প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমাৰ পাপবিলাক আমি মানি লওঁ, স্বীকাৰ কৰি লওঁ, তেতিয়া বাক্যত এনেধৰণে কৈছে তেওঁ আমাক ধাৰ্মিক বুলি গণিত কৰে। আৰু বেলেগ বেলেগ পদবিলাকতো লিখা আছে কেইবাটাও। তো গতিকেলৈ আমাৰ জীৱনত আমি যেতিয়া ব্যক্তিগত সময়ত প্ৰাৰ্থনা কৰোঁ, আমি পাপ স্বীকাৰ প্ৰাৰ্থনাটো মেনশ্যন কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। তাৰ পাছত প্ৰিয়সকল, 3 নম্বৰ বিষয় যদি চাবলৈ যাওঁ, প্ৰাৰ্থনা কৰা সময়ত আমাৰ ব্যক্তিগত জীৱনত প্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচাৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। কিয় বুলি ক'লে বাক্যত এনেধৰণে কৈছে, প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তেহে তোমাক সকলো দিয়া হ'ব। প্ৰিয়সকল, এনেধৰণে আমি ব্যক্তি দেখিবলৈ পাওঁ, আমাৰ পিতৃ মাতৃবিলাকক দেখিবলৈ পাওঁ, আমাৰ মণ্ডলীৰ লোকবিলাকক দেখিবলৈ পাওঁ, ইভেন মেনি টাইমছ কৰ্মকৰ্তাবিলাকেও প্ৰাৰ্থনা সময়ত তেওঁবিলাকৰ যিটো নিডছ আছে, অৰ্থাৎ প্ৰয়োজন আছে, সেইবিলাকৰ ওপৰত প্ৰাৰ্থনা কৰে। কিন্তু বাক্যত কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তেহে তোমাক সকলো দিয়া হ'ব বুলি কৈছে। যদি আমি প্ৰাৰ্থনা কৰা কালত এই বিষয়টোক আমি যদি মেনশ্যন কৰিছোঁ বা মেইনটেইন কৰিছোঁ, তেতিয়াহ'লে ইয়াৰ লাভ কি হ'ব প্ৰিয়সকল? আমাৰ কি কি প্ৰয়োজন আছে আমি যদি চাওঁ, তেতিয়াহ'লে ইমান ডাঙৰ লিষ্ট বনি যাব যাক আমি হয়তো অনুভৱ কৰিব নোৱাৰোঁ। বহুত বেছি দীঘল লিষ্ট বনি যাব আমাৰ প্ৰয়োজনবিলাক। কিন্তু সেই লিষ্টবিলাক আমি যদি ক'বলৈ যাওঁ প্ৰভুৰ চৰণত, তেতিয়াহ'লে সি ইমানেই দীঘল হ'ব, ইমানেই সময় লৈ ল'ব, বাকী কামবিলাক কৰিব কাৰণে থাকি যাব। প্ৰেইজ দ্য লৰ্ড। ঘৰুৱা কামবিলাক থাকি যাব প্ৰিয়সকল, বা আমাৰ ব্যক্তিগত সময়বিলাক নষ্ট হ'ব প্ৰিয়সকল। কিন্তু ইয়াক মেইনটেইন কৰিবৰ কাৰণে যদি চেষ্টা কৰিছোঁ, সেই নিডছবিলাক যদি আমি পাবৰ কাৰণে চেষ্টা কৰিছোঁ, তেতিয়াহ'লে আপুনি আৰু মই প্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচাৰিব লাগে। কিয় বুলি ক'লে তাত একটা লাইন লিখা আছে,
প্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে তোমাক সকলো দিয়া হ'ব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। কি বুলি কৈছে? সকলো দিয়া হ'ব তাতে। যদি আমি প্ৰথমে ঈশ্বৰৰ ৰাজ্যৰ ধাৰ্মিকতাটো আপোনাৰ আৰু মোৰ জীৱনত বিচাৰি ল'লো, ব্যক্তিগত জীৱনত, ব্যক্তিগত পৰিয়ালত যদি আমি বিচাৰি ল'লো, তেতিয়াহ'লে আমাক প্ৰত্যেকটা বিষয় দিয়া হ'ব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আহক তাৰ গতিকে আমি চেষ্টা কৰোঁ যে আমাৰ জীৱনত আমি এই বিষয়টো মেইনটেইন কৰিব। অন্যথা আমি আমাৰ নেটছবিলাক যদি আমি লিষ্ট আউট কৰিবলৈ যাওঁ, তেতিয়াহ'লে ইমানেই দীঘল হ'ব, আমি হয়তো তাক অনুভৱ কৰিব নোৱাৰিম। গতিকেলৈ এই বিষয়টো আমি মেইনটেইন আৰু মেনশ্যন কৰাটো খুবেই প্ৰয়োজন আছে আমাৰ ব্যক্তিগত প্ৰাৰ্থনাৰ সময়ত। হালেলুয়া। তাৰ পাছত 4 নম্বৰ বিষয়টো, অধিকাংশ আমি আমাৰ আত্মিকতাৰ উন্নতিকৰণৰ বিষয়ে আমি প্ৰাৰ্থনা কৰিব লাগে। কিহৰ কাৰণে? আত্মিকতা উন্নতিকৰণৰ অৰ্থে আমি প্ৰাৰ্থনা কৰিব লাগে। কাৰণ শাৰীৰিকৰ কাৰণেতো আমি অলৰেডি কৰি আছো, নহয় জানো? কামত গৈছো, স্কুল কলেজত গৈছো, খেলা ধূলা কৰিছো, ব্যায়াম কৰিছো, ইত্যাদি বিষয়বিলাক আমি কৰি আছো। প্ৰত্যেক দিন কৰি আছো। আমি ইচ্ছা নকৰাৰ স্বত্তেও আমি ভাত খাওঁ, ইচ্ছা নকৰাৰ স্বত্তেও আমি চাহ খাওঁ, ইচ্ছা নকৰাৰ স্বত্তেও আমি ভিটামিনছ বিলাক লওঁ না, দৰৱ বিলাক লওঁ, ইত্যাদি বিষয়বিলাক প্ৰিয়সকল। কিন্তু আত্মাৰ কথা হ'লে আমি কেতিয়া ভাবো? মেক্সিমাম সময়, অধিকাংশ সময় আমি আমাৰ আত্মাৰ বিষয়ে আমি চিন্তা নকৰোঁ। আমাৰ প্ৰাৰ্থনাৰ সময়ত এইটো একটা মেইন কাৰণ হ'ব লাগে আমাৰ জীৱনত। আমি আত্মিকতা উন্নতিকৰণৰ অৰ্থে আমি প্ৰাৰ্থনা কৰিব লাগে। কিয় বুলি কয়? আমি যেতিয়া আত্মিকতা উন্নতিকৰণৰ কাৰণে প্ৰাৰ্থনা কৰিম, শৰীৰটোতো অলৰেডি ঈশ্বৰৰ মন্দিৰ হয় না, হয় নাই? তেওঁৰ মন্দিৰটো তেওঁ পৰিষ্কাৰ নকৰিবনে? তেওঁৰ মন্দিৰটো তেওঁ মেৰামতি নকৰিবনে? কৰিব প্ৰিয়সকল। কিন্তু আমাক দৰকাৰ আছে আত্মাটো বচাবৰ কাৰণে। যদি আমি আত্মাটোক নবচাওঁ, তেতিয়াহ'লে ইয়াৰ কি আছে না, শৰীৰটো মাটি হয়, ধূলি হয়, এইটো অট'মেটিক শেষ হ'বইলগীয়া আছে, নহয় জানো? তো তাৰ গতিকে আমি ইয়াক মেইনটেইন আৰু মেনশ্যন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। অন্যথা শৰীৰটোক আমি যিমান ব্যায়াম কৰি, যিমান ভিটামিনছবিলাক লৈ, যি কৰিবলগীয়া আছে কৰিও আমি ইয়াক ৰক্ষা কৰিব নোৱাৰিম। কাৰণ জন্ম লৈছো, মৰিবতো লাগিবই। ই অনন্তকালীয়া নহয়। মেন ইজ মৰ্টেল বুলি কৈছে ইংৰাজীত। মানুহ মৰণশীল হয়। প্ৰেইজ দ্য লৰ্ড। শৰীৰবিলাক মৰণশীল হয়, ই মৰিবই লাগিব। কিন্তু আত্মা হ'লে নন মৰ্টেল হয়, ই অমৰণশীল হয় প্ৰিয়সকল। প্ৰেইজ দ্য লৰ্ড। আৰু সেইটো কাৰণে আমি দেখিবলৈ পাওঁ আমাৰ খ্ৰীষ্টীয় আলোচনাবিলাকত যেতিয়া নৰকৰ কথা আহে, আমি তাত দেখিবলৈ পাওঁ যে প্ৰিয়সকল আত্মাটোক মৰাৰ বিষয়ে তাত কোৱা নাই প্ৰিয়সকল। দ্বিতীয় মৃত্যু বুলি কৈছে। কিন্তু মৃত্যু বিষয়টোক আলোচনা কৰিবলৈ গ'লে আমি দেখিবলৈ পাওঁ যে পৃথকীকৰণ, ঈশ্বৰৰ পৰা পৃথক হৈ যাব প্ৰিয়সকল আমাৰ আত্মাটো। নৰকত অনন্ত কাললৈকে তৰ্পি থাকিব প্ৰিয়সকল। অনন্ত কাল বুলি ক'লে শেষ নোহোৱা কাল। প্ৰেইজ দ্য লৰ্ড। গতিকেলৈ আহক আমি আমাৰ শাৰীৰিক জীৱনতকৈ অধিকাংশ আমি আমাৰ আত্মিক উন্নতিৰ অৰ্থে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰেইজ দ্য লৰ্ড। 5 নম্বৰটো যদি আমি চাম, তেতিয়াহ'লে ইয়াত একটা খুব সুন্দৰ বিষয় আছে প্ৰিয়সকল। ইয়াত এনেধৰণে মই লিখি ৰাখিছোঁ যে প্ৰাৰ্থনা কৰাৰ আগত অলপ ৰেষ্ট কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। যদিহে আপুনি থিৰাং কৰিছে একটা সময়ত প্ৰাৰ্থনা কৰিবৰ কাৰণে, দিনত ধৰি লওক আপুনি দুপৰীয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে সময়টো আপুনি থিৰাং কৰিছে, আপুনি প্ৰাৰ্থনা নকৰাৰ আগত ক'ৰবাত কাম কৰি আছিলে, আপুনি বুজিলে, জানিলে, আপোনাৰ ভিতৰত ইণ্ডিকেট আহিলে যে মই প্ৰাৰ্থনা কৰিবলৈ যাব লাগে কাৰণ সময় হৈছে, আপুনি আহিলে আৰু চিধাই প্ৰাৰ্থনা এটেণ্ড কৰিছে, তেনেধৰণৰ হ'ব নালাগে। প্ৰেইজ দ্য লৰ্ড। আপুনি অলপ ৰেষ্ট কৰিব লাগে, আমি অলপ ৰেষ্ট কৰিব লাগে, অলপমান এটলিষ্ট 2 মিনিট আমি জিৰাব লাগে, মনটোক সান্তনা দিব লাগে। কাৰণ পুনেই যদি আহিম, কিবা একটা আমি কাম এৰি থৈ আহিছোঁ না, যদি পুনেই কৰিম তেতিয়াহ'লে আমাৰ মনটো ইফালে ইফালে হ'ব। কামটোৰ ওপৰত হয়তো যাব পাৰে, ঠাইটোৰ ওপৰত যাব পাৰে, বস্তুটোৰ ওপৰত যাব পাৰে, বিষয়টোৰ ওপৰত যাব পাৰে। কিন্তু আমি যেতিয়া অলপমান ৰেষ্ট কৰিম, আমি অলপমান ভাবিম প্ৰভুৰ একটা বাক্যত কি কৈছে, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। প্ৰেইজ দ্য লৰ্ড। বাক্যত কৈছে না, তুমি নজনা আৰু মহৎ অগম্য কথাবিলাক মই তোমাক জনাম বুলি কৈছে। তাৰ পাছত কি কৈছে, আপোনাৰ আৰু মোৰ বাবে ই অসম্ভৱ হ'ব পাৰে কিন্তু ঈশ্বৰৰ বাবে সম্ভৱ, ইত্যাদি বাক্যবিলাক আমি মনন কৰিব লাগে এটলিষ্ট 2 মিনিট। আৰু সেইটো কাৰণে মুখস্থ পত্র ইম্পৰ্টেণ্ট আছে। হালেলুয়া। যদি মুখস্থ পত্র নাথাকিব, আপুনি কি মনন কৰিব না, কি মনত পেলাব, কি আপুনি বৰণ কৰিব, তাৰ কাৰণে মুখস্থ পত্র ইম্পৰ্টেণ্ট আছে। তো এটলিষ্ট 2 মিনিট আপুনি ৰেষ্ট কৰক আৰু তাৰ পাছত আপুনি প্ৰাৰ্থনা কৰক। চাব আপোনাৰ প্ৰাৰ্থনা সাকসেসফুল আহিব। আপোনাৰ প্ৰাৰ্থনাৰ সময়ত আপোনাৰ জীৱনত অটোমেটিকলি বিষয়বিলাক প্ৰভাইড কৰা হ'ব আত্মাৰ দ্বাৰাই।
যে আপুনি আমুক বিষয়টোৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আজি আপোনাৰ পৰিয়ালৰ উদ্ধাৰৰ অৰ্থে প্ৰাৰ্থনা কৰিব লাগে, আপোনাৰ লগৰ বন্ধুবিলাকৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, তেওঁবিলাকৰ শাৰীৰিক আত্মিক সুস্থতাৰ অৰ্থে প্ৰাৰ্থনা কৰিব লাগে, ইত্যাদি বিষয়বিলাক আপোনাৰ জীৱনত আহিব। আপোনাৰ কি নিডছ আছে, প্ৰয়োজন আছে, তাৰ বিষয়ে আত্মাই প্ৰভাইড কৰিব যে এই বিষয়টো প্ৰাৰ্থনা কৰা উচিত। কাৰণ আত্মাৰ কিয় দিয়া হৈছে আমি পঢ়িলো না, কি পাইছো তাত? সহায় কৰিব, তেওঁ সহায় কৰিব। প্ৰেইজ দ্য লৰ্ড। কিন্তু কথা হ'ল আমি সিস্টেমেটিকটো আমি বুজিব লাগে আৰু সেইমতে আমি জীৱন যাপন কৰিব লাগে। তো প্ৰাৰ্থনা আমি যধে মধে নহয়, কিন্তু একটা সিস্টেমেটিকলি আমি কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড। কিন্তু এইটো নহয় যে প্ৰত্যেকটা ক্ষণত আমি সিস্টেমেটিক ফলো কৰিম। কিয় বুলি ক'লে বাইকত কৈছে নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকে। ডেট মিনছ কেতিয়া আমি ক'বলৈ গৈ আছো, গাড়ী চলাই আছো, বাইক চলাই আছো, চাইকেল চলাই আছো, পূজেৰে গৈ আছো, খেলি আছো, খাই আছো, কিবা কৰি আছো, কাম কৰি আছো, সেই সময়তে যদি আমি প্ৰাৰ্থনা কৰিবলগীয়া হয় তাত আমি সিস্টেমেটিক বিচাৰিলে নহ'ব প্ৰিয়সকল। নিৰন্তৰে আপুনি আপোনাৰ চকুটো খোলা থাকিব পাৰে, আপুনি সেই সময়ত ক'ব পাৰে ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ, মই যে ভালে কুশলে চলি আছো, আপুনি যে মোৰ কামটোত সহায় কৰিছে তাৰ প্ৰতি আপোনাক ধন্যবাদ দিছোঁ, ঈশ্বৰ সহায় কৰিব, আপুনি মোৰ লগত থাকিব, আপোনাৰ সহযোগিতা মোৰ জীৱনত দৰকাৰ আছে, ইত্যাদি বিষয়বিলাক আমি মেনশ্যন কৰিব পাৰোঁ। তো এনি টাইম আমি সিস্টেমেটিক ফলো কৰিব নালাগে। কিন্তু যেতিয়া নেকি আমি ক'ৰবাত উপস্থিত থাকোঁ, ব্যক্তিগত সময়ত উপস্থিত থাকোঁ, ঘৰত হওক, ৰুমত হওক, ক্লাছৰুমত হওক, ইত্যাদি ঠাইবিলাকত, তেতিয়া আমি সিস্টেমেটিকটো ট্ৰাই কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। তো কি শিকিছোঁ যে প্ৰাৰ্থনাৰ সময়ত আমি অলপমান ৰেষ্ট ল'ব লাগে। হালেলুয়া। তাৰ পাছত লাষ্ট একটা বিষয় ৰাখিছোঁ আৰু সেই বিষয়টো এনেধৰণে আছে, আমি প্ৰাৰ্থনাৰ সময়ত প্ৰায় আপোনালোকে লক্ষ্য কৰিব মনবিলাক ইফালে সিফালে দৌৰি থাকে। প্ৰেইজ দ্য লৰ্ড। মনটো আমি এক ঠাইত ৰাখি প্ৰাৰ্থনা কৰিব কাৰণে নোৱাৰোঁ। বহুত কথাবিলাক চিন্তাধাৰাবিলাক আহে। কিয় আহে? কাৰণ আমি মানুহ হওঁ, শৰীৰ হয় আমাৰ না, শাৰীৰিক জীৱন আমি কটাইছোঁ, তাৰ কাৰণে মনবিলাক ইফালে সিফালে হয়, টপিকছবিলাক নাহে, আৰু তাৰ কাৰণে সেই সময়ত আমি কি কৰিব লাগে? তাৰ উপায় একটা আছে, কি যে যিমান আমাৰ মনবিলাক ইফালে সিফালে হ'লেও আমি তাক ধৰি আনিব লাগে আৰু প্ৰাৰ্থনাত লগাব লাগে। প্ৰত্যেক দিন যেতিয়া আমাক এই প্ৰচেছটো আমি কৰি থাকিম, আমাৰ জীৱনত আপোনালোকে দেখিব আপোনালোকৰ জীৱনত উন্নতিটো, প্ৰাৰ্থনাৰ যিটো উন্নতি সেইটো আহিব। অট'মেটিকেলি আপুনি যেতিয়া প্ৰাৰ্থনাত বহিব, আপোনাৰ মনটো ইফালে সিফালে নহ'ব। যিমান আপুনি ব্যস্ত থাকিব পাৰে, অট'মেটিকলি 5 মিনিট 10 মিনিট যিমান সময় আপোনাৰ প্ৰয়োজন হ'ব, অট'মেটিকলি আপোনাক প্ৰভাইড কৰিব সেই সময়টো, আৰু আপোনাৰ একো চিন্তা নহ'ব, ইভেন আপোনাৰ ব্যক্তিগত কামত একো ৰুকাৱট নহ'ব। প্ৰেইজ দ্য লৰ্ড। আপুনি সাকসেসফুলি প্ৰাৰ্থনাও কৰিব আৰু সাকসেসফুলি আপোনাৰ যিটো কাম আছে, দৰকাৰ আছে, সেইটো ফিল হ'ব। হালেলুয়া। তো প্ৰাৰ্থনাৰ ব্যক্তিগত জীৱনত কৰা প্ৰাৰ্থনাৰ এইকেইটা মূল বিষয় আছিলে প্ৰিয়সকল, মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আহক প্ৰিয়সকল, ইয়াক আমাৰ জীৱনত আমি ট্ৰাই কৰিবৰ কাৰণে চেষ্টা কৰিম। যদিহে আমি এই ধৰণৰ ব্যক্তিগত জীৱনত আমি প্ৰাৰ্থনা কৰিম, তেতিয়াহ'লে আমাৰ জীৱনত, আপোনালোকৰ জীৱনত আপোনালোকে দেখিব আত্মিকতাৰ উন্নতিটো খুব সোনকালে গ্ৰ' কৰিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰত্যেকটা বিষয়ত কিছুমান চিষ্টেমেটিকবিলাক থাকে। ঠিক একেধৰণে আত্মিকতা জীৱনত ব্যক্তিগত সময়ত কৰা প্ৰাৰ্থনাৰ এই চিষ্টেমেটিকবিলাক বা এই বিষয়বিলাক কেইটা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু এই বিষয়টোক আহক আমি সকলোৱে ট্ৰাই কৰিম আমাৰ জীৱনত চলি যাবৰ কাৰণে বা কৰিবৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড।